বহুত হুলস্থুলীয়া পৰিৱেশ এইটো লাহে 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 খাম কাটিছে আৰু এতিয়া আমাৰ কাম আমি আৰম্ভ কৰিছোঁ আপোনালোকৰ আগত কৈ যোৱাৰ নিচিনা এমাহৰ ভিতৰতে আমি 5700 মানুহক মাটিৰ পাট্টা দিলোঁ এটা সময়ত মোক ইয়াতে প্ৰশ্ন কৰিছিলে যে মাটিৰ পাট্টা দিবনে নাই তো মই ইয়াতে কৈ গৈছিলোঁ কি 3 মাহৰ ভিতৰত মাটিৰ পাট্টা দিম কিন্তু এমাহৰ ভিতৰতে আমি 5700 মানুহক মাটিৰ পাট্টা দিছোঁ আৰু 11000 ৰেডি হৈ আছে মাটিৰ পাট্টা দিবৰ কাৰণে গতিকে কিছুমানে আমাক বদনাম কৰিছিলে ইউপিপিএল আহিলে খেদি পঠাব মাটিৰ পাট্টা নিদিব একো নিদিব চাকৰি দিয়া হ'ল 2060 জন চাকৰি দিয়া হ'ল 1 টকাও কিন্তু পইচা ল'বলৈ দিয়া নাই 18 ল'ব দিয়া নাই ফ্ৰীলি চাকৰি দিবলৈ দিছোঁ কোনো কৰাপচন নহ'ব ইয়াৰ বাহিৰে আৰু বহুখিনি আঁচনি লোৱা হৈছে ইতিমধ্যে ভিচিডিসি দিয়া হৈছে আৰু ভিচিডিসি আজি যদি ঠিকমতে কাম কৰে এটা ভিচিডিসি 5 কোটি 6 কোটি টকা আহিব সেলফ হেল্প গ্ৰুপ সকলক আমি কৈছিলোঁ 75000 টকা পাব লাগে ইতিমধ্যে এনআৰএলএমে 4700 সেলফ হেল্প গ্ৰুপক 50000 কৰি দিছে আৰু আমি চৰকাৰৰ পৰা আকৌ 30000 কোটি টকা দিম তাৰ মানে 80000 কোটি টকা সেলফ হেল্প গ্ৰুপে লাহে লাহেকৈ সবে পাবলৈ সক্ষম হ'ব আমাৰ মহিলাসকলৰ গোটবিলাকৰ ছাগলী পালনৰ কাৰণে 30000 কোটি টকা আমি ঠিক কৰিছোঁ আমাৰ পুৰুষসকলৰ বিভিন্ন ভিচিডিসি হেচৰি কণী লেয়াৰ ফাৰ্মৰ কাৰণে কণী উৎপাদন কৰাৰ কাৰণে আমি আঁচনি লৈছোঁ আমি খুটা কম্বলত গুৰুত্ব দিয়া নাই আগৰ চৰকাৰে খুটা কম্বলত গুৰুত্ব দিছিলে কিন্তু এতিয়া আমি কেনেকৈ উপাৰ্জন কৰিব পাৰে যিসকলে হাজিৰা কৰি খাব লগা হৈছে চাহ দোকান বা বিভিন্ন কাম কৰিছে সেইবিলাকৰ কাৰণে 10000 অনুদান দিয়াৰ কাৰণে আমি ঠিক কৰিছোঁ খৰি বিক্ৰী কৰি খোৱা মদ বিক্ৰী কৰি খোৱা বহুত দুখীয়া মানুহ আছে সেইসকলৰ কাৰণে বাকি যেটো আছে শিক্ষাৰ দিশত আমি কিছু কাম আৰম্ভ কৰিছোঁ এগ্ৰিকালচাৰ এই ঝালা ব্লকতো আহিব আমি 3খনকৈ ট্ৰেক্টৰ ধান কটা মেচিন ধান ৰুৱা মেচিন এইবিলাক মানে আনাৰ কাৰণে ব্যৱস্থা কৰিছোঁ যাতে খেতিয়কবিলাক আধুনিক পদ্ধতিৰে খেতি কৰিব পৰা যায় তো তেনেকুৱা কিছুমান জনমুখী আঁচনি চিন্তা কৰিছোঁ তাতকৈ সবচেয়ে ডাঙৰ আছিলে আমি সমমৰ্যাদা সমঅধিকাৰ প্ৰদান কৰিম বুলি চৰকাৰত আহিছিলোঁ আৰু এতিয়া লাহে লাহেকৈ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত মিলা প্ৰীতি বাঢ়ি গৈছে আৰু হিটো আমি স্থায়ী কৰিব লাগিব এইখন আমাৰ বড়োলেণ্ড ইয়াত বড়ো অসমীয়া বুলি কথা নাই সবৰো বড়োলেণ্ড ইয়াৰ মাটিৰ অধিকাৰ সাংস্কৃতিক অধিকাৰ ভাষাৰ অধিকাৰ ইয়াত মানে চাকৰি বাকৰিৰ অধিকাৰ সবে সমানে পাব লাগিব আৰু হিটোৰ কৰিবৰ কাৰণে আমি চৰকাৰ গঠন কৰিছোঁ আৰু অনাগত দিনত সেই কামটোকে আমি কৰি যাম তো আজি বিশেষভাৱে মই কোকৰাঝাৰত বহুতখিনি প্ৰগ্ৰাম পেণ্ডিং হৈ গৈছে মই 4টা বজাতে প্ৰগ্ৰাম শেষ হ'ব বুলি ভাবিছিলোঁ কিন্তু বহুত দেৰি হৈ গ'ল এই কাৰণে মই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ কিন্তু এটা কথা মই স্পষ্ট কৈ যাব বিচাৰিছোঁ এইটো চৰকাৰ আপোনাৰ চৰকাৰ আৰু আপোনালোকে মোক ইয়াত চিফ দায়িত্ব দিছে মই আপোনালোকৰ কাৰণে কাম কৰিবলৈ ইয়াত আহিছোঁ গতিকে আপোনালোক আৰু আমাৰ যেটো বিশ্বাস এই এনাজৰিডাল টনকিয়াল হ'ব লাগিব যিখিনি আজি মন্দিৰ আমাৰ নিৰ্মাণ কৰা হৈছে বা ৰিপেয়াৰিং কৰা হৈছে গোসাইঘৰ এইটো মানে আসাম দৰ্শন আঁচনিৰ দ্বাৰা বাকি ৰৈ যোৱা মন্দিৰখিনিও নিৰ্মাণ কৰাৰ কাৰণে আমি চৰকাৰক হেঁচা প্ৰয়োগ কৰিছোঁ বহুতখিনি ভাল ভাল আঁচনি আছে কিন্তু আগৰ চৰকাৰে কাণ খাৰ নিদিয়াৰ কাৰণে এই ডেভেলপমেণ্ট কামবিলাক হোৱা নাই এতিয়া সোলাৰ দিয়া হ'ব গাঁৱে গাঁৱে বিভিন্ন ভিচিডিসি 10টাকৈ সোলাৰ দিয়াৰ কাৰণে আঁচনি লোৱা হৈছে আৰু ইলেকশ্যনৰ পিছত এই আঁচনিটো ৰূপায়ণ হ'ব গতিকে প্ৰত্যেকটো প্ৰয়োজন 15 ফাইনেন্সৰ পইচা প্ৰত্যেকখন স্কুলত খোৱা পানীৰ ব্যৱস্থা আৰু টয়লেটৰ ব্যৱস্থা কৰিবলৈ দিয়া হৈছে এটাকে সমস্যা সমাধান কৰি যোৱাৰ কাৰণে আমি হাতত লোৱা হৈছে গতিকে মই বহুত দীঘলীয়া নকওঁ আজি আপোনালোকে অপেক্ষা কৰিলে মই ধন্যবাদ জনাইছোঁ আৰু আজি জালা অঞ্চলটো আমাৰ উন্নয়ন কৰাটো আমাৰ দায়িত্ব জালাটো আমি টাউন কমিটিত আনিম বুলি ভাবিছোঁ নেক্সট ইলেকশ্যন পিছতে এটা নটিফিকেশ্যন দিম য'ত জালাটো আমাৰ টাউন হিচাপে আমি ডিক্লেয়াৰ কৰিম জালা টাউনটো আৰু ইয়াৰ লগে লগে প্ৰত্যেক বছৰত 50 লাখ 1 কোটি 1.5 কোটি কৰি টকা জালাত আহিব এইটো আপোনালোকে গম পায় আৰু ইয়াৰ লগে লগে মই কৈছিলোঁ ইয়াত ভাল এটা বিহু ফাংচন হ'ব লাগে মই আমাৰ শৰ্মা ছাৰক কৈছিলোঁ যে সমন্বয়ৰ নামত এইবাৰ বিহুটো জালাত ডাঙৰ হ'ব লাগে মই আজিও আহ্বান কৰিছোঁ ইয়াৰ সকলো জাতি জনগোষ্ঠী লৈ পেলাই এটা ডাঙৰ মানে কেন্দ্ৰীয় মানে এটা বিহু উৎসৱ যাতে ইয়াতে উদযাপন কৰে মই সেইটোকে আহ্বান কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ নমস্কাৰ